বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ ইউটিউব চেনেল নিউ আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। চাওক আজি কি ধুনীয়া জেগা এটাত আছোঁ, কি ধুনীয়া গছ গাড়ী মটৰ অহা যোৱা কৰি আছে। এইটো হৈছে তেজপুৰৰ নআলি বুলি কয় এইটো জেগা, বিহগুৰিৰ খুব ওচৰতেই। চাওক জেগাটো, এইফালে পথাৰ আছে আৰু এই জেগাটোত অলপ আগত জুবিন দাই কাঞ্চনজংঘা চিনেমাখনৰ শ্বুটিং কৰিছিল। বাছৰ পৰা নামা চিনটো ইয়াতে আছে। চাওক কি ধুনীয়া নেচাৰেল বিউটি, গছ, বহুত ভাল লাগে এইটো জেগা। আজি মোৰ জন্মৰে পৰা বুলি এটাই সপোন আছিল যে মই এই জেগাটোত একপি ফটো উঠিম। ফটো উঠিব পৰা নাছিলোঁ, গাড়ীৰ পৰা নামা যোৱা নাছিল। এইফালে বহুত বাৰে অহা যোৱা কৰিছোঁ কিন্তু ফটো উঠা হোৱা নাছিল। আজি ফটো উঠিছোঁ, গতিকে বহুতেই হেপী মই। আজি আমি বিহগুৰি গৈ আছোঁ এটা নামঘৰত, ধুনীয়া নামঘৰটো আৰু বহুত মানি নামঘৰ বুলি কয়। তাতে আমাৰ বায়ে শৰাই এভাগ দিছে, গতিকে আমি তিনিওটা ওলাই আহিছোঁ, বা ভাইটি আৰু ভাগিন। বাহঁত আগত গ'ল, আমি পিছত। এয়া মোৰ লগত আছে ভাগিন। নমস্কাৰ। চিনি পাইছেই ভাইটি। মোক চিনাকি কৰি নিদিয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজ্যোতি শইকীয়া, মোৰ ঘৰ মাজগাঁও খৰআতিত। আৰু সেয়া ফুৰিব আহিছোঁ, অলপ ফুৰিব নহয় চৰি, নামঘৰলৈ আহিছোঁ। এতিয়া বৰ নামঘৰ মাহঁত আগত গ'ল, আমি অলপ লাহে লাহে আহিছোঁ আৰু মাহঁতক আগতে বস্তুবিলাক ৰেডি কৰিবলৈ দিব। চাই যাওক আপোনালোকে, সম্পূৰ্ণ ভিডিঅ'টো চাই একদম মজা পাব। ইয়াৰ ইউটিউব চেনেল আছে শইকীয়া ভাই বুলি, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকিব ভিডিঅ'টো। চৰি মই ক'বলৈ পাহৰিলোঁ। নমস্কাৰ, আকৌ এবাৰ কৈছোঁ নমস্কাৰ। মোৰ এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ শইকীয়া ভাই বুলি। আহিব পাৰিলে ভিডিঅ'বিলাক চাব আপোনালোকে, যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব দেই। ধন্যবাদ। আমি আহি পাওঁ মানে নাম প্ৰায় শেষ হৈছেই। আমি শেষৰখিনিত পালোহি, কাৰণ দেৰিও হৈ গৈছে আমি আহোঁতে। তথাপিও চাকি ধূপ জ্বলাই আমি ভিতৰত বহিলোগৈ। দেৱ, অ' দেৱ, দেৱ। চাওকচোন ইয়াৰ দুষ্টামি। ভকতে যেতিয়া নামঘৰত আশীৰ্বাদ দি আছিল, তেতিয়া সি বাপেকৰ পিঠিৰ ওপৰত উঠি আছে। ইমান দুষ্ট ই, সঁচাই। এয়া নামঘৰত প্ৰসাদ বিতৰণ কৰিলে। প্ৰসাদ বিতৰণ কৰা হোৱাৰ পিছত এজন ভকত আহি সেৱা কৰি ক'লে যে আপোনালোকে প্ৰসাদ গ্ৰহণ কৰিব পাৰে। সকলো ৰাইজে এনেকৈ সেৱা আগবঢ়োৱাৰ পিছত প্ৰসাদ খালে। প্ৰসাদ গ্ৰহণ কৰাৰ পিছত ভোগৰ ব্যৱস্থা কৰা হৈছে, যিহেতু আমি এনেকৈ থালবোৰ লৈ নিজৰ নিজৰ জেগাত বহিলোঁ। সকলো ৰাইজৰ লগত একেলগে বহি ভোগ খোৱাৰ আনন্দই বেলেগ। চাওকচোন কি ধুনীয়াকৈ ৰাইজবোৰ বহিছে। আৰু এয়া চাওক খিচিৰি, কি ধুনীয়া আলু, আচাৰ, নেমু, চালাড আদি দিয়া হৈছিল খিচিৰিটো। আমি খালোঁ এনেকৈ। খাই মেলি এয়া নামঘৰৰ পৰিৱেশটো এবাৰ বোলো আপোনালোকক দেখাওঁ। এই নামঘৰটো অতি মানি নামঘৰ। আপোনালোকো আহি এবাৰ দৰ্শন কৰি যাব পাৰে, এই নামঘৰত সেৱা কৰি যাব পাৰে। এই নামঘৰত সেৱা কৰিলে নিজৰ মনৰ আশা পূৰণ হয় বুলি কোৱা হয়। গতিকে আপোনালোকো আহিব এই নামঘৰত। বিহগুৰি পিঠাখোৱা বৰনামঘৰ বুলি কয় এই নামঘৰটোক। গতিকে আজিলৈ ইমানেই। ধন্যবাদ থাকিল সকলোলৈ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। চেনেলটোত যদি নতুনকৈ আহিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে। Thank you.